হেল্ল' গুড মৰ্ণিং। এতিয়া টাইম হৈছে 11:30 মই এয়া ধুনীয়াকৈ চাউল জাৰিব লৈছোঁ। ধানখিনি কুটাই আনিছিলে, বহুত দিন হ'ল মই চাউল জাৰিমকৈ জাৰিবই পৰা নাছিলোঁ, অসুখ আছিলে, সেইটো কাৰণে জাৰা হোৱা নাই। 1 বস্তা আছে ইয়াতে চাউল। মই সেইটো কাৰণে আজি গোটেইখিনি কাম আজৰি কৰি মেলি লৈ কিনে ভাবিলোঁ যে আজি গোটেই দিনডাল চাউল জাৰি লওঁ। এইফালে মই আগতে চাউল জাৰিবকৈ নোৱাৰিছিলোঁ, কিয়নো ঘৰত গাভৰু আছিলোঁ ন। এতিয়া আকৌ বোৱাৰী হ'লোঁ। এতিয়া বোৱাৰী হওঁতেতো চাউল জাৰিবই লাগিব, কোনোতো জাৰি নিদিয়ে, মানুহ পাবলৈ টান ইয়াতে। সেইটো কাৰণে নিজেই জাৰিছোঁ আৰু শিকিব লাগিব ন, যিহেতু বোৱাৰী হৈছোঁ। কোনোবাই কৰি দিব জানো? কোনো কাকো কৰি নিদিয়ে, আজিকালি নিজেই কৰিব লাগিব গোটেইখিনি, কিয়নো মই বোৱাৰী নহয় জানো। ছোৱালী হৈ বেলেগ কথা। আগতে মায়েহঁতে কৰিছিলে, আমি চাই আছিলোঁ। এতিয়া আমি মাক হ'লোঁ যেতিহে এতিয়া আমি কাম কৰিব লাগিব, নহয় নেকি? আমাৰ ছোৱালীবিলাকে এতিয়া চাব, আমি আৰু কাম কৰিব লাগিব। তেনেকুৱাই চবৰে ষ্টেজ বাই ষ্টেজ এনেকৈ গৈ থাকে টাইম আৰু সেইবোৰ দিনবোৰ। এয়া 1 বস্তা দেখিছে, এয়া কুটাই আনিছিলে মেলত, সেইটো কাৰণে মই এতিয়া জাৰিবলৈ লৈছোঁ। এইফালে আধাখিনি জাৰাই হৈ গ'লে, এয়া মই জাৰি ইয়াতে থৈ গৈছোঁ বাল্টি, আৰু এটা সেইটো বাল্টি আছে, সেইটোতো থ'ম বাৰু। এইফালে এয়া মই জাৰি আছোঁ, এয়া চাউল আছে ইয়াতে, মই জাৰি বহুত ধান আছে ইয়াতে, আৰু তুঁহগুৰিও বহুত আছে, সেইটো কাৰণে জাৰি লওঁ ব'লকচোন। হেল্ল', পেণ্ডেলটো দেখি চাগে গমেই পাইছে মই ক'ত আহি আছোঁ। বিয়া ঘৰত আহিছোঁ যিহেতু, সেইটো কাৰণে মনটো বহুত বেছি ফূৰ্তি লাগি আছে। এইফালে আছে বৌ, বৌ আৰু এনেকৈ আমি গোটেইখিনি মিলি আহি আছোঁ বিয়া ঘৰত। এয়া বিয়া ঘৰৰ পেণ্ডেলৰ ৰভাৰ তলিত হাঁহি উঠি গৈছে। ৰভাৰ তলিতে বহিছোঁ ধুনীয়াকৈ। কাৰ লাজ লাগে ক'বচোন বাৰু, এনেকৈ মানুহ দেখিলে বিয়াৰ ঘৰত? মোৰ বহুত বেছি লাজ লাগে, কিয়নো মানুহবিলাকে চাই থাকে যে টিকটাককৈ, সেইটো কাৰণে বহুত বেছি লাজ লাগে। এইফালে ফাইনেলি আমি কইনাক লগ কৰিবৰ কাৰণে ভিতৰ ভাগত আহি গ'লোঁ। এইফালে আমাক কিবাকিবি খাব দিলে, নাস্তা কৰিবলৈ দিলে। নাস্তা কৰি মেলি আহিলোঁ, আৰু কইনা কিবা নিয়ম থাকে, নিয়মবোৰ কৰি ল'লে, আৰু আমি খোৱা বোৱা পৰ্বত আহি গ'লোঁ একদম বিশেষকৈ খাবৰ কাৰণে, যিহেতু খোৱাটো মেইন হয় ন বিয়াৰ ঘৰত, সেইটো কাৰণে খাবতো লাগিবই। সেইটো কাৰণে পেট পূজাটো কৰি ল'লোঁ। এইফালে দুকপিমান ফটো মই শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ, যিহেতু বিয়াৰ ঘৰত এনেকৈ পিক উঠিছিলোঁ, সেইটো কাৰণে ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক এটা কৰি দিব। আজিলৈ বাই।